নমস্কাৰ, আপোনালোকক দৈনিক ৰাশিফল অনুষ্ঠানটোলৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি ইংৰাজী 19 জুন 2023 চন। প্ৰথমে আৰম্ভ কৰিবলৈ ওলাইছোঁ মেষ ৰাশি। আজিৰ দিনটো আপোনাৰ বাবে উত্তম হ'ব। ব্যৱসায়ীসকলৰ বাবে উত্তম দিন। ধন লাভৰ যোগ আছে। চাকৰি কৰা লোকসকলে নিজৰ কাম সুন্দৰভাৱে কৰি যাব পাৰিব। উচ্চপদস্থ বিষয়াৰ পৰা কোনো শুভ সংবাদ পাব পাৰে। সামাজিক কামত ব্যস্ত থকা লোকসকলৰ আজি মান সন্মান বাঢ়িব। বৃষ ৰাশি। আজি আপোনাৰ আত্মবিশ্বাস বাঢ়িব। নতুন ব্যৱসায় আৰম্ভ হ'ব। স্বাস্থ্য ভালে থাকিব। পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি হ'ব। বন্ধু বান্ধৱৰ লগত কোনো যাত্ৰা হ'ব পাৰে। মিথুন ৰাশি। আজি আপোনাৰ কোনো পুৰণি বন্ধুৰ লগত দেখা হ'ব। ব্যৱসায়ৰ বাবে কোনো যাত্ৰা হ'ব পাৰে। আজিৰ দিনটোত আপোনাৰ স্বাস্থ্য ভালে থাকিব। কৰ্কট ৰাশি। আজিৰ দিনটোত আপোনাৰ সুখ সমৃদ্ধি বৃদ্ধি হ'ব। ব্যৱসায়ক লৈ কিবা শুভ সংবাদ পাব পাৰে। ধন প্ৰাপ্তিৰ যোগ আছে। সন্ধিয়া ঘৰলৈ কোনো আলহীৰ আগমন হ'ব পাৰে। সিংহ ৰাশি। আজিৰ দিনটো আপোনাৰ বাবে উত্তম হ'ব। ধন প্ৰাপ্তিৰ যোগ আছে। স্বাস্থ্য আজি আপোনাৰ ভালে থাকিব। কৰ্মক্ষেত্ৰত উন্নতি হ'ব। কন্যা ৰাশি। আজিৰ দিনটো আপোনাৰ বাবে লাভদায়ক হ'ব। স্বাস্থ্য ভালে থাকিব। পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি হ'ব। তুলা ৰাশি। কৰ্মক্ষেত্ৰত উন্নতি হ'ব। সৰু সুৰা যাত্ৰা আজিৰ দিনটোত হ'ব পাৰে। ধন প্ৰাপ্তিৰ যোগ আছে। বৃশ্চিক ৰাশি। আজি স্বাস্থ্যৰ প্ৰতি ধ্যান দিব। কোনো বিশেষ কাম আছে যদি আজিৰ দিনটোত নকৰাই ভাল। শুভ ফল নাপাব। পৰিয়ালৰ সদস্যৰ মাজত মনোমালিন্য হ'ব পাৰে। ধনু ৰাশি। কৰ্মক্ষেত্ৰত ভাল ফল পাব। মানসিক চিন্তা আছিল যদি আজি দূৰ হ'ব। স্বাস্থ্য আজি আপোনাৰ ভালে থাকিব। মকৰ ৰাশি। সা-সম্পত্তি লাভৰ যোগ আছে। কৰ্মক্ষেত্ৰত কাৰ্যদক্ষতা বাঢ়িব। আকস্মিক ধন লাভ হ'ব পাৰে। কুম্ভ ৰাশি। সমাজত মান সন্মান বাঢ়িব। ব্যৱসায়ত সফলতা লাভ কৰিব। সন্তানক লৈ কিছু চিন্তা আহিব পাৰে। মীন ৰাশি। প্ৰেম সম্বন্ধত অলপ অসুবিধা আহিব পাৰে। ধাৰ্মিক কাম কাজত আজি ব্যস্ত থাকিব। পৈতৃক সম্পত্তিৰ পৰা আজি লাভ হ'ব। দৈনিক ৰাশিফল অনুষ্ঠানটি আজিলৈ ইমানতে সামৰিলোঁ। ধন্যবাদ।